Godspeed to the city streets. We began to feel the fire. We rise like tall buildings as the candle. নমস্কাৰ সকলোকে আৰু ওয়েলকাম টু মোৰ অন্য এটা ভিডিঅ'লৈ গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ যেতিয়া গেছ কৰিব পাৰিলেই চাগে কৰবাত গৈ আছোঁ কিন্তু ক'ত গৈছোঁ সেইটোহে মই ভালদৰে নাজানো মোক খালি এটাই ক'লে যে 2-3 দিনৰ কাৰণে পেকিং কৰি ওলাই আহ মানে ক'ত যাম আৰু কিয় যাম সেইটো বুলি ৰাস্তাতহে ডিচাইড কৰিব এয়া আমাৰ ট্ৰিপৰ সদস্যসকল মুঠতে আমি 4জন ওলাইছোঁ এনেও লং জাৰ্ণিবোৰত বেছি মানুহ হ'লে দিগদাৰহে হয় যোৰহাট নগাঁও ষ্টাৰ্ট তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট গোটেই উজনিৰ পৰা নামনিলৈ ঘূৰিব বোলে এফালৰ পৰা নামবোৰ কৈ গৈ আছে মৰাণ পালোহি এতিয়া চাকুখন ল'বলৈ আছে চাকু এখন লৈ লওঁ ঐ ইয়াত পাম নেকি ইয়াত কি আছে তাত কেনেকুৱা এইটো অঁ সেইখন কি এখন চোন ধুনীয়া লাগিছে সেইখন লৈ লওঁ চব ল'লে চাকু ল'বলৈ পাহৰিলে ক'ৰবাত ৰখিব লাগিব ক'ত ৰখিমগৈ এতিয়া ঐ জেগাটো কি শীতল পথাৰ যাবলৈ মানে গছ থাকিলে গ'লোহেঁতেন খালী আমাৰ 4টা মানুহৰ বস্তু বেগবোৰ অলপ যে এই বেগবোৰ আগত থৈ দিওঁ দেই তেতিয়া লাগে আমাক অঁ পাতিখন লাগে প্ৰথমতে মেগীটো বনাওঁ শেষত চাহটো প্ৰথমতে মেগীটো বনাওঁ এইটো ব্ৰেড চেড খাই লওঁ এই কিনাৰ বহি ল'ব অঁ ক'ত বেছি দেৰি বহিলে যে মাথাটো ঘূৰাব ধৰিবগৈ এইবোৰ বস্তু চব আছে পানী বটল চকী এইটো কি এটা জোতা পাত্ৰ লাগে মোৰ কম্বলখন টাৱা নতুন টাৱা অঁ চচপেনটো এইটো এইটো ক'লা যে এই জুইত বনোৱা নেকি এইটো এইটো কেনেকৈ জ্বলিব প্ৰব্লেম নাই চব Never sleep, never stop. As we shout from the top, we're gonna be. ল' বাজেট কেম্পিং এইফালে মেগী বনাই আছে পিঁয়াজ কাটি আছে নহয় এনেই মানুহে ব্ৰেকফাষ্ট কেইটা বজাত কৰে 9টা বজাত আমি কেইটাত কৰিছোঁ 12টা বজাত ব্ৰেকফাষ্ট যোৰহাটৰ পৰা অলপ পাৰ হৈছোঁ পাৰ হৈ এইখিনিতে আমাৰ পিকনিক মানে কি আৰু মানে ঘৰৰ পৰাই আলোচনা কৰি অহা আছিলে যে ক'ৰবাত বনাইহে খাম দেই বস্তু গোটেইবোৰ লৈ আহিছিলে তাহাঁতে মাষ্টাৰ চেফ বিটু দাস একদম কেম্পিঙৰ ভাইবটো আহিছে ন ঐ আমি কেম্পিং কৰিম নাই ব্ৰেডত বাটাৰ লাগিছে এই অমলেট বনিব লাইফত এইটো বেলেঞ্চ লাগে ন অঁ জেগাটো চা আকৌ সেইফালে ৰাস্তা একদম সেইখিনি ধুনীয়া আছিলে ন সেইখিনি এই আগত ঠিকে আছে বাৰু চাহ বিচাৰিতো এইখিনি পালোহি ৰেডি হৈ গ'ল ন ৰেডি হৈ গ'ল এইফালে চাহ বস্তু পাতিবোৰ সামৰি ল'লোঁ এতিয়া হাজমলা খাওঁ হজম কৰোঁ খালোঁ ব'লো এতিয়া আকৌ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট গোলাঘাট পালোঁৱে আৰু বাৰু এতিয়া কাজিৰঙাতে আপোনালোকক লগ পাম Now the morning is the afternoon. এইটো গড় কেনেকৈ উঠিলে তাত মন্দিৰত ৰখিছোঁ এতিয়া সেৱা এটা কৰি যাওঁ বুলি কেনে তো ইয়াত কিবা এটা লৈ লওঁ আৰু মন্দিৰত সোমাই পূজা ভাগ কৰি ল'লোঁ মোৰ ফালে চাই আছে নহয় কাজিৰঙাৰ মাজমজিয়াত ইফালেও জংঘল
এইখিনিত গড় এটা আছে জানো দেখিছে নাই গ'ল ফটো ছেশ্যন হৈ গ'ল এতিয়া যাওঁ ঐ ৰ বহুত কামত দিলে দেই এই বহুত কামত দিলে চলো যায়গা বাইদেউ চাওঁ এটা দিয়ক জেগাটো কি চিনি নাপাওঁ কিন্তু ধুনীয়া লাগিলে তো সেইকাৰণে অলপ দেৰি ৰখিছিলোঁ ইয়াত মা অন্নপূৰ্ণা ধাবাত ধুনীয়াকৈ পেট পূজাটো কৰি ল'লোঁ আহি থাক এই ট্ৰাকখনলৈ মন কওকচোন কি লিখা আছে ইউ ডিপাৰ এট নাইট বুজিছে কি কৈছে ইয়াত প্ৰায় 5টাই বাজিলে ইফালে ইয়াতো লোকেশ্যন লাগি আছে ইয়াতো লোকেশ্যন মানে আজি দাদা এটা ঘৰতে থাকিম নগাঁও পালোহি তাৰপিছত কাইলৈ চিনাকি ন ক'লে যাম হয় নাই কাইলৈ বাকীটো কাইলৈ কৰিম আৰু ক'ত যাওঁ বাৰু এতিয়াও ৰাস্তাটোনো কি দেখাম কাইলৈ ৰাতিপুৱাই দেখাম আপোনালোকক ছাৰহঁতৰ ঘৰ পাওঁ মানে 8টামানে বাজিলে তাৰপিছত তাত ধুনীয়াকৈ চাহ তাহ খালোঁ আৰু ওচৰতে মেলা পাতিছে বোলে তো তালৈকে ওলাই আহিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই